Hey guys and girls, মোৰ নাম অংকুৰ শৰ্মা আৰু গভৰ্ণমেণ্ট জব আছাম চেনেলটোলৈ স্বাগতম। আজি মই আপোনালোকলৈ এটা সুখবৰ লৈ আহিছোঁ। যদিহে আপুনি ডিফু মেডিকেল কলেজৰ গ্ৰেড 3 নন টেকনিকেল পোষ্টবোৰৰ বাবে ইণ্টাৰভিউ দিছিলে, তেনেহ'লে আপোনালৈ এটা ভাল খবৰ আছে। অৱশেষত আপোনালোকৰ প্ৰতীক্ষাৰ অন্ত পেলাই এই ৰিজাল্ট ঘোষণা কৰা হৈছে আৰু এই ফাইনেল লিষ্টখন আপোনালোকে কেনেদৰে চাব পাৰিব সেইটো মই আপোনালোকক দেখুৱাই দিছোঁ। প্ৰথমতে আপোনালোকে মোবাইলৰ ব্ৰাউজাৰত গৈ DMEৰ যিটো অফিচিয়েল ৱেবছাইট আছে dme.assam.gov.in এইটো আপোনালোকে লিখি টেপ কৰি দিব আৰু তাৰ পিছতে চাওক এইটো DMEৰ অফিচিয়েল ৱেবছাইটটো খোল খালে আৰু আপোনালোকে তললৈ যাব লাগিব আৰু তললৈ গৈ এইটো যিটো লেটেষ্টত ৰিক্ৰুইটমেণ্ট আছে তাতে গৈ টেপ কৰিব আৰু এতিয়া এইটো খোল খালে ৰিক্ৰুইটমেণ্ট পেজটো আৰু তাৰ পিছত আকৌ তললৈ যাব পুনৰ তললৈ গৈ ইয়াতে চাওক ইয়াতে নতুন নটিচ কেইখন দিয়া আছে আৰু ইয়াতে যেটো থাৰ্ড পজিশনত আছে notice final select list of grade 3 non technical post of Diffu medical college Diffu তাতে গৈ ক্লিক কৰি দিব আৰু মই যেটো ডাউনলোড কৰিছো গতিকে এই মেছেজটো আহিছে আৰু এইটো মই খুলিছো এতিয়া চাওক এতিয়া এইখনে হৈছে এই ৰিজাল্টৰ নটিচখন আৰু ইয়াতে দিয়া আছে এখন ফাইনেল লিষ্ট হয় গতিকে ইয়াতে যি সকল ব্যক্তিয়ে পাইছে তেওঁলোকে এতিয়া তেওঁলোকৰ চাকৰি হৈ গ'ল গতিকে তেওঁলোকে এপইন্টমেন্ট লেটাৰখিনি কালেক্ট কৰিব পাৰে অফিচলৈ আহি আৰু তাৰ পিছত তেওঁলোকে জয়েন কৰিলে হ'ব গতিকে যি সকল সৌভাগ্যৱান ব্যক্তিয়ে পালে এই চাকৰি কেইটা আৰু তেওঁলোকলৈ আমাৰ চেনেলৰ তৰফৰ পৰা হাৰ্দিক অভিনন্দন জ্ঞাপন কৰিছো ভালদৰে চাকৰিটো কৰিব এই কলেজখন কাৰ্বি আংলঙৰ সৰ্বসাধাৰণ ৰাইজৰ কাৰণে খোলা হৈছে গতিকে সকলোৱে ভালদৰে সেৱা আগবঢ়াব আৰু যদিহে আপুনি এই ভাষাটো নাজানে তেনেহ'লে নিশ্চয়কৈ কাৰ্বি ভাষাটো ভালদৰে শিকি ল'ব কিয়নো তেনেহ'লেহে আপোনালোকে এই সৰ্বসাধাৰণ ৰাইজৰ বাবে ভালদৰে সহায় সহযোগিতা আগবঢ়াব পাৰিব সো গাইস এণ্ড গাৰ্লছ আজিলৈ ইমানেই পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম লাভ ইউ অল বাই বাই